Hello friends, আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এই কোৱেশ্চনখিনি কালেক্ট কৰা হৈছে APSC UGC NET বা তেনেকুৱা ইম্পৰ্টেন্ট এক্সামৰ প্ৰিভিয়াছ কোৱেশ্চনসমূহৰ পৰা আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ গুৰুজি Question number 1 The title given by British to MK Gandhi which he surrendered was Hind Kesare Hind Rai Bahadur Jewel of India শুদ্ধ উত্তৰ হৈছে অপচন বি কেছাৰে হিন্দ ব্ৰিটিছৰ সময়ত যিসকলে পাব্লিক সেক্টৰত বহুতখিনি কাম কৰি আছিল তেওঁলোকক কেছাৰে হিন্দ টাইটেলটো দিয়া হৈছিল আৰু মহাত্মা গান্ধীক এইটো টাইটেল দিয়া হয় 1915ত কিন্তু জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰটেষ্ট স্বৰূপে মহাত্মা গান্ধীয়ে এইটো টাইটেল 1920ত ব্ৰিটিছক ঘূৰাই দিয়ে Question number 2 Dyarchy is the provincial government was established by the Act of 1892 1909 1919 1935 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1919 Dyarchy যিটোক অসমীয়াত দৈত্য শাসন বুলিও কোৱা হয় কোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হয় গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1919 ৰ জৰিয়তে Question number 3 Which act transfer power from company to the crown in India Act of 1861 1892 1858 1853 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি এক্ট অফ 1858 16 চনৰ পৰা 1858 চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোটিখিনি শাসন চলাইছিল ইণ্ডিয়াৰ কিন্তু 1858 ৰ পৰা ইণ্ডিয়াৰ শাসনভাৰ ইংলেণ্ডৰ ৰাণীৰ হাতলৈ গুচি যায় Question number 4 The first railway line in India was laid in 1852 1853 1857 1885 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1853 কোন প্ৰথমবাৰৰ বাবে ইণ্ডিয়াত ৰেলৱে লাইন আৰম্ভ কৰা হয় 1853 আৰু এই ৰেল লাইনটো আছিল মুম্বাই আৰু থানেৰ মাজত টোটাল লেন্থ আছিল 34 কিলোমিটাৰ নেক্সট Question number 5 In which of the following movement did Mahatma Gandhi make the first use of hunger strike as a weapon Ahmedabad strike 1918 Rowlatt Satyagraha 1919 non-cooperation movement 1920-22 Bardoli Satyagraha 1928 আৰু কারেক্ট আনসারটো হল অপশন এ আহমেদাবাদ স্ট্রাইক 1918 এটো আছিল মহাত্মা গান্ধী প্ৰথমটো হাঙ্গার স্ট্রাইক আৰু এই আন্দোলনত মহাত্মা গান্ধী পূৰ্ণ সহযোগ আগবঢ়াইছিল বিআৰ আম্বেদকাৰে আৰু যদি কোৱেশ্চন হোদা হয় মহাত্মা গান্ধী প্ৰথমটো হত্যাগ্ৰহ কোনটো আছিল তেন্তে আনসার হ'ব চম্পাৰণ হত্যাগ্ৰহ সন 1917 Question number 6 The book Unto This Last Whose Influence Gandhi was authored by Boris Yeltsin Mridula Sarabhai Pushkin Ruskin Bond আৰু আনসারটো হৈছে অপশন ডি রাস্কিন বন্ড Question number 7 Motilal Nehru and Chitta Ranjan Das was the founder member of Communist Party of India Forward Bloc Socialist Swarajist Party Swarajya Party আৰু কারেক্ট আনসারটো হল অপশন ডি Swarajya Party Swarajya Party বা স্বৰাজ পাৰ্টিখন গঠন কৰা হয় সন 1923 আৰু তেতিয়া নাম আছিল কংগ্ৰেছ খিলাফত স্বৰাজ্য পাৰ্টি Swarajya Party গঠন কৰা লিডাৰ কেজন ক্ৰমে Motilal Nehru C.R. Das N.C. Kelkar Question number 8 India Wins Freedom is the autobiography of Abul Kalam Azad Muhammad Ali Zakir Hussain Syed Ahmed Khan শুদ্ধ উত্তৰ হৈছে অপশন এ আবুল কালাম আজাদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ আবুল কালাম আজাদ আবুল কালাম আজাদ তেওঁ স্বাধীন ভাৰতৰ প্ৰথমজন এডুকেশ্যন মিনিষ্টাৰ আছিল তেওঁ উৰ্দু ভাষাত এখন নিউজ পেপাৰ উলিয়াইছিল আৰু সেইখনৰ নাম আছিল আল হিলাল Question number 9 The slogan Inquilab Zindabad was given by Chandrasekhar Azad, Muhammad Iqbal, Bhagat Singh, Mahatma Gandhi. And your correct answer to whole option C, Bhagat Singh. Question number 10. Which of the following event took place in the year 1919? Jallianwala Bagh Massacre, Partition of Bengal, Permanent Settlement of Bengal, Subsidiary Alliance. Correct answer to all option A, Jallianwala Bagh Massacre. Jallianwala Bagh জাগাটো আছে পাঞ্জাবত আৰু শুটিংৰ অৰ্ডাৰ দিয়া অফিচাৰজনৰ নাম হ'ল জেনাৰেল ডায়াৰ Question number 11 Who wrote Bande Mataram Muhammad Iqbal Sarat Chandra Chatterjee Bankim Chandra Chatterjee Rabindranath Tagore আৰু correct answer to all option C Bankim Chandra Chatterjee Bande Mataram ৰচনা কৰে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে সন 1870 আৰু যদি কোৱেশ্চন হোদা হয় বন্দে মাতৰম গীতটো কোনখন কিতাপৰ পৰা লোৱা হৈছে তেন্তে আনসারটো হ'ব আনন্দমঠ আৰু বন্দে মাতৰমক নেশনাল সং হিচাপে গৃহীত কৰা হয় ডেটটো হ'ল 24 জানুৱাৰী 1950 Question number 12 Do or die was the slogan during Swadeshi movement, non-cooperation movement, civil disobedience movement, quit India movement.
কারেক্ট আনসারটো হল অপশন ডি কুইট ইন্ডিয়া মুভমেন্ট 1942 মহাত্মা গান্ধীয়ে ব্রিটিশৰ বিৰুদ্ধে কুইট ইন্ডিয়া মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে কোৱেশ্চন নম্বৰ 13 হু was the political guru of Gandhi দাদাভাই নৌৰোজী জেল নেহৰু বিজি তিলক গোখলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি গোপাল কৃষ্ণ গোখলে কোৱেশ্চন নম্বৰ 14 who among the following was the first woman president to chair the Indian National Congress at Kanpur session 1925 Sarojini Naidu, Annie Besant, Nelly Sengupta, Indira Gandhi. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ সৰোজিনী নাইডু সৰোজিনী নাইডু তেওঁ আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট অফ আইএনসি আৰু যদি শুদ্ধ হয় ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ আইএনসি তেন্তে আনসাৰ হ'ব এনি বেসান্ত কোৱেশ্চন নম্বৰ 15 who among the following attended all the three round table conferences Mahatma Gandhi, B.R. Ambedkar, Madan Mohan Malviya, Jawaharlal Nehru আৰু ইয়াৰ কারেক্ট আনসাৰটো হৈছে অপশন বি B.R. Ambedkar তিনটা ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল আৰু সন কেইটা হ'ল 1930 31 32 আৰু এই তিনিটা ৰাউণ্ড টেবুল কনফাৰেন্সত B.R. Ambedkar প্ৰেজেন্ট আছিল আৰু মহাত্মা গান্ধীয়ে অকল এটা ৰাউণ্ড টেবুল কনফাৰেন্স এটেন্ড কৰিছিল হেতু হ'ল সেকেন্ড দুই নম্বৰখন যেটো 1931 ত হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 16 মহাত্মা গান্ধী was called father of nation first by Jawaharlal Nehru, B.R. Ambedkar, V. Patel, Subhash Chandra Bose আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি Subhash Chandra Bose কোৱেশ্চন নম্বৰ 16 মহাত্মা গান্ধী was called father of nation first by Jawaharlal Nehru, B.R. Ambedkar, V. Patel, Subhash Chandra Bose আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি Subhash Chandra Bose Question number 17 the first regular census in India was carried out in the year 1861 1881 1901 1911 ইয়াৰ কারেক্ট আনসাৰটো হ'ল অপশন বি 1881 1881 ৰ সেন্সাসটো ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰেগুলাৰ সেন্সাস আছিল আৰু এইটো সেন্সাসৰ আগতো 1871 ত আৰু এটা সেন্সাস কৰা হৈছিল তো যদি কোৱেশ্চন তেনেকে খুদে ইণ্ডিয়াৰ ফাৰ্ষ্ট সেন্সাস কোনটো আছিল Answer will be 1871 আৰু যদি খুদে ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰেগুলাৰ সেন্সাস কোনটো আছিল আনসাৰ হ'ব 1881 Question number 18 Simon Commission of 1927 was boycotted because there was no Indian member in the commission it supported Muslim League Congress felt that the people of India were entitled to Swaraj there were differences among the members so your correct answer to all option A কাৰণ সাইমন কমিশনত ইন্ডিয়ান মেম্বাৰ কোনো নাছিল আৰু সাইমন কমিশন ইন্ডিয়াত আহিছিল 1927 ত Question number 19 at which one of the following places did Mahatma Gandhi first start his Satyagraha in India Ahmedabad Bardoli Samparan Kheda to your correct answer to all option C Samparan আৰু এটো সনটো আছিল 1917 Question number 20 the Quit India movement proposed the starting of non-violent mass struggle who gave the mantra do or die for this struggle Mahatma Gandhi Subhash Chandra Bose Jawaharlal Nehru Sardar Vallabhbhai Patel your correct answer to all option A Mahatma Gandhi 1942 ভাৰত ত্যাগ আন্দোলনৰ সময়ত do or die slogan to Mahatma Gandhi দিছিল